ওয়েলকাম টু এইচআর এডুকেশন। আজি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাত থকা অধ্যায় নম্বৰ 7 ভাৰতীয় সংস্কৃতিৰ প্ৰশ্নৱলীৰ উত্তৰসমূহ। সো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোৱেশ্চন নম্বৰ 1, ফ্ৰম ভলগা টু গংগা কোনে লিখিছিল? উত্তৰ হৈছে পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল। কোৱেশ্চন নম্বৰ 2, মধ্য এছিয়া কা ইতিহাস কোনে লিখিছিল? উত্তৰ হৈছে পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল। কোৱেশ্চন নম্বৰ 3, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, দি থাকে প্ৰায়। উত্তৰ হৈছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। কোৱেশ্চন নম্বৰ 4, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ হৈছে ক্ৰমবৰ্ধমান শক্তি বা জীবন্ত শক্তিয়ে ভারতীয় সংস্কৃতির প্রাণ। কোশ্চেন নম্বর 5, সর্বপল্লী রাধাকৃষ্ণনে কালিয়া দমনক কি আখ্যা দিছে? উত্তর হয়েছে সর্বপল্লী রাধাকৃষ্ণনে কালিয়া দমনক আর্য অনার্যক সংস্কৃত করার প্রতীক ধর্মী নৃত্য বলে আখ্যা দিছে। প্রশ্ন নম্বর 6 বা 6, কোশ্চেন নম্বর 6, কোনটো যুগক ভারতীয় সংস্কৃতির বিস্তার যুগ বলিব পারি? উত্তর হয়েছে প্রকৃতপক্ষে বৌদ্ধ ধর্মর প্রচার যুগক ভারতীয় সংস্কৃতির বিস্তার যুগ বলিব পারি। এইটো কোশ্চেন ইম্পর্টেন্ট হয়। প্রশ্ন নম্বর 6 যেটো 6 আছে, কোনটো যুগক ভারতীয় সংস্কৃতির বিস্তার যুগ বলিব পারি? এইটো পড়িবা, ভালকে পড়িবা। কোশ্চেন নম্বর 7, শিব আৰু শক্তি পূজাৰ মূল কত আবিষ্কাৰ হৈছিল? উত্তৰ হৈছে প্ৰতাত্ত্বিক পণ্ডিতসকলে শিব আৰু শক্তি পূজাৰ মূল মহনজোদাৰোৰ সংস্কৃতিৰ পৰা আবিষ্কাৰ কৰিছিল। ধ্যানস্থ শিব কল্পনা মহনজোদাৰোৰ সাংস্কৃতিক সম্পদ। প্ৰশ্ন নম্বৰ 8, কোশ্চেন নম্বৰ 8, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? উত্তৰ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। কোশ্চেন নম্বৰ 9, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? উত্তৰ হৈছে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। কোশ্চেন নম্বৰ 10, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? উত্তৰ হৈছে সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰ শিল্পক বেছি স্থায়ী বোলা হৈছে। এইটো মনত ৰাখিবা, এইটো মোস্ট ইম্পৰ্টেন্ট হয়। মই টিক মাৰ্ক দি দিম ইয়াত, এইবিলাক মনত ৰাখিবা। বোর্ড কোশ্চেন, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। উত্তৰ হৈছে সভ্যতা আৰু সংস্কৃতিৰ মাজৰ পাৰ্থক্য আছে, যদিও এটাক বাদ দি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। দুটা এটাই আনটো কি হৈছে পৰিপূৰক, এটাক বাদ দি আনটো ধৰিব নোৱাৰি বা কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক নাইবা ৰাজনৈতিক অৱস্থাকে বুজায়। ই এটা সমাজ পদ্ধতি। সভ্যতা কি হৈছে এটা সমাজ পদ্ধতি। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱনৰ বা জীৱন প্ৰতিভা। সভ্যতাই সমাজ এখন সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টি আৰু ৰূপ দিয়াত সহায় কৰে। এটা জাতি সুসভ্য হ'ব পাৰে, আনহাতে ইয়াৰ তেনে কোনো লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। কোশ্চেন হৈছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। উত্তৰ হৈছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰৰ সত্যতা যুক্তিপূৰ্ণ, কিয়নো সংমিশ্ৰিত সংস্কৃতিই হৈছে ভাৰতীয় সংস্কৃতি। বিভিন্ন সময়ত বিভিন্ন জাতি গোষ্ঠীৰ লোক আহি ভাৰতত থাকিবলৈ ল'লে। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মঙ্গোলীয়, হোক, মোগল, হুন, ব্ৰিটিছ আদি বিভিন্ন জাতি উপজাতি বিভিন্ন ধৰ্মাৱলম্বী মানুহে ভাৰতলৈ আহে। এই লোকসকলৰ ভাৱধাৰাৰ সংমিশ্ৰণে ভাৰতীয় সংস্কৃতি গঢ় লৈছে। এওঁলোকৰ বেপাৰ, ধৰ্ম, ৰাজ্যজয়, প্ৰাকৃতিক সৌন্দৰ্য আদিৰ কাৰণত ভাৰতলৈ আহি পিছত ভাৰতীয় হৈ পৰে। এওঁলোকৰ নিজৰ ভাষা সংস্কৃতি আছিল যদিও ভাৰতীয় সংস্কৃতিকে আপন কৰি ভাৰতীয় সংস্কৃতিত যা যায়। তাৰ ফলত ভাষাতত্ত্ব, সামাজিক, ৰাজনৈতিক, সাহিত্য, শিল্পকলা আদি সকলোতে এক সমন্বয়ৰ ধাৰা প্ৰবাহিত হ'বলৈ ধৰে।
উদাহৰণস্বৰূপে দেশ জয়ৰ বাবে অহা ইছলামসকলৰ ভাস্কৰ্যৰ লগত প্ৰচলিত ভাৰতীয় ভাস্কৰ্যৰ মিলন ঘটি সৃষ্টি হ'ল সংহিতৰ ভাস্কৰ্য। সমন্বয়ৰ আদৰ্শৰে ভাৰতীয় সংস্কৃতি জীয়াই আছে বুলি ক'ব পাৰি। এই সাংস্কৃতিক সমন্বয় ইমান গাঢ় যে ইয়াৰ বিভিন্ন ধাৰাৰ মূল ঠাৱৰ কৰাটো কঠিন হৈ পৰিছে। ভাৰতীয় বুৰঞ্জী অধ্যয়ন কৰিলেই ৰাজনৈতিক আদৰ্শ, স্থাপত্য, ভাস্কৰ্য, সাহিত্য, দৰ্শন, নৃত্য আদি সকলোতে যে সমন্বয়ৰ সৃষ্টি হৈছে তাক বুজিব পাৰি। ভাৰতীয় সংস্কৃতি এই সমন্বয়ৰ আদৰ্শতে জীয়াই আছে আৰু থাকিব। নেক্সট কোশ্চেন, উত্তৰ ভাৰত, দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। উত্তৰ হৈছে উত্তৰ ভাৰত, দাক্ষিণাত্য ভাস্কৰ্য আৰু ইছলামীয় ভাস্কৰ্য আদিত ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপ সমন্বয়ৰ ইংগিত পোৱা যায়। উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা দেখা যায়। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ বেছি। এনে ভাস্কৰ্যই সংহিতৰ বতৰাহে বিলাই দিছে। ইয়াৰ সভা, সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে। উত্তৰ ভাৰতৰ ভাস্কৰ্যত দক্ষিণাত্যৰ দৰে কাৰুকাৰ্যৰ বিশালতা নাথাকে। দক্ষিণাত্যৰ ভাস্কৰ্যত নিজস্ব পদ্ধতি বিৰাজমান। বহিৰাগত প্ৰভাৱ আৰু ভাস্কৰ্যৰ ওপৰত পোনপটীয়াকৈ পৰা নাছিল। সেয়েহে এই ভাস্কৰ্যত নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যক ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। ইয়াৰ অন্য এক বৈশিষ্ট্য হৈছে গঠনৰ বিশালতা। প্ৰত্যেকটো ভংগীমাই সুকীয়া আৰু আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জীভৰমৰ মন্দিৰৰ কথা ক'ব পাৰি। এই মন্দিৰত অন্তত 1000টা স্তম্ভ আছে যদিও এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে। এইবোৰৰ সাজ সজ্জাৰ জাকজমকতাই আৰু প্ৰাকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰি তোলে। আজিৰ ভিডিঅ'টোত ইমানেই। পৰৱৰ্তী ভিডিঅ'ত নেক্সট যিবিলাক কোশ্চিন বাকী আছে সেইবিলাক আলোচনা কৰিম আৰু লগতে কিছুমান অন্য শৰ্ট কোশ্চিনো মই অতিৰিক্ত শৰ্ট কোশ্চিনো আলোচনা কৰিম।